প্ৰিয় দৰ্শক, আহিন আৰু কাতি মাহ মানে শাৰদীয় দুৰ্গোৎসৱৰ সময়। শৰৎকাল আহিছে। এতিয়া নিয়ৰ, কুঁৱলী, কহুৱা, শেৱালি ইত্যাদি বিভিন্ন প্ৰাকৃতিক পৰিৱৰ্তনৰ কাৰণে মনবোৰ যিমানেই ভাল লাগে সিমানেই শৰীৰৰো পৰিৱৰ্তন হয়। কাহ, পানী লগা জ্বৰ ইত্যাদি হয়। গতিকে অৰুচিও হয়, লগতে কৰোণা আছে। আজি আপোনালোকলৈ মই থলুৱা খাদ্য সম্ভাৰেৰে এখন কাঁহী লৈ আনিছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। আহক এতিয়া আমাৰ পাকঘৰলৈ যাওঁ। ক'লা চাউলৰ ধোঁৱাই থকা গৰম ভাতৰ থালিখন দেখি আমিষভোজীসকলৰ নিশ্চয় অৰুচি দূৰ হ'ব। গাহৰি, কুকুৰা আৰু সৰু মাছৰ জোলেৰে আজিৰ থালিখন মই প্ৰস্তুত কৰি উলিয়াইছোঁ। শাক পাচলি যিখিনি ব্যৱহাৰ কৰিছোঁ ঘৰতে উৎপাদিত, সহজলভ্য আৰু ঔষধি গুণেৰে পুষ্ট। প্ৰিয় দৰ্শক, ৰূপাঞ্জলি ৰঙানৈ চেনেলটি আপুনি যদি প্ৰথমবাৰ চাইছে, এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক। ৰূপাঞ্জলি ৰঙানৈ দুটি ফেচবুক পেজ, ৰূপাঞ্জলি ৰঙানৈ ইনষ্টাগ্ৰাম লাইক কৰক, ফ'ল' কৰক। তেতিয়া আমাৰ প্ৰত্যেকটি নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। ফ্ৰিজৰ পৰা উলিয়াই লোৱা ধোঁৱাত শুকুৱাই থোৱা শুকান গাহৰি মাংসখিনিৰ ওপৰত প্ৰথমেই মই উতলা পানী ঢালি দিছোঁ। পানীখিনি চুব পৰা হোৱাৰ পিছত বাতিটোতে মাংসখিনি ভালদৰে চেপি অন্য এটা বাতিলৈ উলিয়াই লৈছোঁ। কেৰাহীৰ পানী শুকাই যোৱাৰ পিছত মাংসখিনি কেৰাহীত দি দিছোঁ। গেছটো কমাই অলপ দেৰি ঢাকি ৰাখিম। 2 মিনিটমানৰ পিছতেই কুটি লোৱা আলুখিনি মাংসৰ ওপৰত দি আকৌ ঢাকি দিছোঁ। সোৱাদ অনুসৰি নিমখ, হালধি আৰু কেঁচা জলকীয়া কেইটামান দি দিছোঁ। গোটেইখিনি মাংসৰ লগত এতিয়া মিহলাই দিছোঁ। থেতেলিয়াই লোৱা আদা, নহৰু আৰু কুটি লোৱা পিঁয়াজ দি পুনৰ ঢাকি দিছোঁ। নতুন কেৰাহী পাতিছোঁ, তেল ঢালি দিছোঁ। কেৰাহীৰ তেল পকে মানে গাহৰি মাংসৰ ভাজিখন ভালদৰে লৰাই পুনৰ ঢাকি দিছোঁ। কেইটামান মেথি আৰু ক'লা জিৰা তেলত দি দিছোঁ। কুটি লোৱা পিঁয়াজ অলপ দি দিছোঁ। ৰুকি লোৱা আদা, থেতেলিয়াই লোৱা জালুক আৰু নহৰু গোটেইখিনি তেলত দি দিছোঁ। এতিয়া তেলত ভালদৰে মিহলাই দিছোঁ। তেল আৰু আদা, নহৰু, পিঁয়াজ মছলাখিনিৰ ওপৰত সোৱাদ অনুসৰি নিমখ, হালধি মিহলাই দিছোঁ। কেইটামান কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মাংসখিনি ওপৰত দি দিছোঁ। ভালদৰে তেল মছলাৰ সৈতে মাংসখিনি লৰাই মিহলাই প্ৰায় 10 মিনিটমান গেছটো কমাই ঢাকি ৰাখিম। তেল মছলাৰ সৈতে কুকুৰা মাংসখিনি মজি যায় মানে গাহৰি মাংসখিনি মই এতিয়া ভাজি লৈছোঁ। মাংসত তেল বিৰিঙিছে। লাইখিনি ওপৰত দি দিছোঁ। লাই পাতখিনি মই কুটি লৈছোঁ যদিও অলপ চেপি লৈছোঁ, নহ'লে তিতা হ'ব পাৰে। লাইখিনি গাহৰি মাংসৰ লগত মজি যায় মানে কুকুৰাৰ লগত ৰান্ধিবলগীয়া যোগাৰখিনি মই কৰি ল'ম। প্ৰথমে পচতীয়া পাতখিনি উলিয়াই লৈছোঁ। খুন্দনাত খুন্দি লৈছোঁ। দৰকাৰ হ'লে অলপমান পানী এনেকৈ ঢালি ল'ব লাগিব। আকৌ খুন্দি লৈছোঁ। এতিয়া চেপি ৰসখিনি উলিয়াই লৈছোঁ। কুকুৰা মাংসখিনি ইতিমধ্যেই প্ৰায় 10 মিনিট হৈ গৈছে। এতিয়া মাংসখিনি আকৌ এবাৰ খুব ভালকৈ লৰাই দিছোঁ। মাংসৰ পৰা পানী ওলাইছে। পানীখিনি শুকাবলৈ আকৌ ঢাকি দিছোঁ। লাইখিনিও মজি গৈছে। ভালদৰে লৰাই মাংসখিনিৰ তলত লাইখিনি ভৰাই দিছোঁ। মাংস আৰু তেল মছলাৰ সৈতে মজি যাবলৈ লাইখিনি অলপ দেৰি ঢাকি দিছোঁ। কুকুৰা মাংসৰ পৰা তেল বিৰিঙিছে। মাংসৰ ওপৰতে পাতলকৈ চকলিয়াই লোৱা অমিতা আৰু আলুখিনি দি দিছোঁ। তেল, মাংস আৰু মছলাৰ সৈতে আলু আৰু অমিতাখিনি ভালদৰে মিহলাই লৰাই 10 মিনিট ঢাকি ৰাখিম। গাহৰি মাংসৰ সৈতে লাই ঠাৰিবোৰ অলপ কেঁচা কেঁচা হৈ থাকিলে খাই বেছি ভাল লাগে। এতিয়া মাংস হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ। শুহনি বন অৰ্থাৎ মাৰচাংখিনি ছিঙি ভাঙি চেপি অলপ ৰস উলিয়াই মাংসৰ লগত দি দিছোঁ। চেপি লোৱা পচতীয়া ৰসৰ সৈতে থেতেলিয়াই ৰখা আদা, নহৰু, জালুক আৰু অলপ দি দিছোঁ। গোটেইখিনি আকৌ এবাৰ ভালদৰে মিহলাই ঢাকি দিছোঁ।
গাৰ বিষ আৰু পানী লগা জ্বৰত এইদৰে যদি খোৱা হয় তেতিয়াহ'লে যথেষ্ট উপশম পোৱা যায়। তদুপৰি অৰুচি দূৰ হয়। এতিয়া মাংসখিনিৰ ওপৰত উতলা পানী ঢালি দিছোঁ। কুকুৰাৰে এনেকৈ জাল ৰান্ধি প্ৰসূতি মাতৃকো খুৱাব পাৰি, ল' প্ৰেছাৰতো খাব পাৰি আৰু দুৰ্বল ৰোগীসকলকো খুৱাব পাৰি। চুপৰ দৰে জোল খাবলৈ মই অলপ পানী বেছিকৈ দি দিছোঁ। মাংস হৈ গৈছে, এতিয়া গেছটো অফ কৰি দিছোঁ। কেৰাহীৰ তেল গৰম হৈছে। পুঠি আৰু শিঙৰা মাছ অলপ অলপকৈ দি এনেকৈ ঢাকি ৰাখিছোঁ। আধা মাছ আধা ভজা হওঁতে আকৌ কেঁচা মাছ অলপ মই কাষতে দি দিছোঁ। এনেকৈয়ে গোটেই মাছখিনি ভাজি ল'ম। ল'ৰা দুটাই অলপ কৰকৰীয়াকৈ ভাজি দিয়া মাছ খাই বেছি ভাল পায়। সেইকাৰণে সিহঁতৰ কাৰণে অলপ টানকৈ মাছ অলপ ভাজি লৈছোঁ। এতিয়া বাকীখিনি মাছ মই জোল ৰান্ধিম। গেছ আৰু সময় বচাবলৈ কেৰাহীত কেঁচা মাছখিনি একাষৰীয়া কৰি লৈছোঁ। কেইটামান সৰিয়হ দিছোঁ, কেইটামান জিৰা, থেতেলিয়াই লোৱা নহৰু, কুটি লোৱা পিঁয়াজ তেলত দি দিছোঁ। মাছকেইটা নভগাকৈ খুব সাৱধানেৰে মিহলাই দিয়াৰ পিছত কেঁচা জলকীয়া কেইটামান দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি দিছোঁ। লৰাই দিওঁতে মন কৰিব লাগিব যাতে মাছকেইটা নেভাগে। পিঁয়াজ নহৰুৰ কেঁচা গোন্ধ যোৱাৰ পিছত কুটি ৰখা পিৰালি পালেংখিনি দি দিছোঁ। পালেংখিনি মজি যাবলৈ কেৰাহীটো কেইমিনিটমান ঢাকি দিছোঁ। পিৰালি পালেংখিনি মজি যোৱাৰ পিছত টেঙেচি পাতখিনি ওপৰতে দি দিছোঁ। টেঙাখিনি মজি যাবলৈ পুনৰ অলপ সময় ঢাকি ৰাখিম। পিৰালি পালেং আৰু টেঙেচি পাতৰ সৈতে কেইখিলামান মচুন্দৰী পাতো আছে কাৰণে খুব ধুনীয়া গোন্ধাইছে। অলপ গৰম পানী ওপৰতে ঢালি দিছোঁ। ঠাণ্ডা পানীও দিব পাৰে, কিন্তু গৰম পানী দিলে সোনকালে হ'ব। মাছৰ জোল হৈ গৈছে, গেছ অফ কৰি দিছোঁ। এতিয়া মই পৰিৱেশন কৰিম। গাহৰি, কুকুৰা, মাছ ৩ প্ৰকাৰে ৰান্ধি খালে অৱশ্যেই গুৰুপাকী হয়। সেইকাৰণে যদিহে অসুখীয়া লোক থাকে যিকোনো এবিধ খাবলৈ দিলে হৈ যায়। ব্লেক ৰাইচ অৰ্থাৎ ক'লা চাউলৰ ভাত, সৰু আলু, ফ্ৰেঞ্চ বিন আৰু গাজৰৰ ভাজি, ভজা মাছ, কুকুৰা মাংসৰ চুৰুহা, মাছৰ টেঙা জোল। তামৰ পাত্ৰত পানী দিছোঁ, গিলাচ আৰু কাপৰ নিচিনা ঢাকনিতে লৈ পানী খাব পাৰিব। পকা ভোট জলকীয়া, শুকান গাহৰিৰ ভাজি, কাজি নেমু, নিমখ জলকীয়া আৰু ছাল কোমোৰাৰে মচুৰ দাইল। যিকোনো ভাইৰেল জ্বৰ অথবা কৰোনা ৰোগত আক্ৰান্ত হোৱাৰ পিছত দুৰ্বলতাৰ সময়খিনিত যেতিয়া অৰুচি হৈ থাকে, সেই সময়ত এনেধৰণৰ ৰন্ধা খাই নিশ্চয় ভাল পাব। থলুৱা খাদ্য সহজলভ্য, ঔষধি গুণেৰে পুষ্ট, ৰান্ধিবলৈও সহজ, আলহীয়েও খাই ভাল পাব। প্ৰিয় দৰ্শক, থলুৱা খাদ্য সম্ভাৰৰ কাঁহীখন নিশ্চয় আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কৰাৰ উপৰিও মতামত দিব বুলি আশা কৰিলোঁ। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ। নমস্কাৰ।